কমনৱেলথ গেমছত পদক জয়ৰ লক্ষ্য অসম কন্যাৰ। ভাৰোত্তোলক পপী হাজৰিকাক লৈ আশাবাদী ক্ৰীড়াপ্ৰেমী। অহা 28 জুলাইৰ পৰা ৱাৰ্মিংহামত অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ 2022। এইবাৰৰ প্ৰতিযোগিতাত 10বিধ ক্ৰীড়াৰ 85টা ইভেণ্টত ভাগ ল'ব ভাৰতৰ 154গৰাকী খেলুৱৈ। এইসকলৰ ভিতৰত আছে 7জন অসমৰ খেলুৱৈও। যোৱাবাৰ গ'ল্ড কোষ্টৰ অভিজ্ঞতাৰে পুষ্ট হিমা দাসৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব 2 বক্সাৰ শিৱ থাপা আৰু অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে। এওঁলোকৰ উপৰি লোন বলত ভাৰতক প্ৰতিনিধিত্ব কৰিব তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে। ইফালে কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া ভাৰোত্তোলক পপী হাজৰিকাক লৈ আশাবাদী ক্ৰীড়াপ্ৰেমী। ইতিমধ্যে আয়োজক দেশখনত উপস্থিত হৈ কঠোৰ অনুশীলন কৰা পপী হাজৰিকাই বিচাৰিছে অসমবাসীৰ আশীৰ্বাদ। মই ভাৰতৰ দলৰ হৈ কমনৱেলথ গেমছ খেলিবলৈ পাইছোঁ, তো মোক বহুত ভাল লাগিছে নিজকে। আৰু মই চবকে অনুৰোধ জনাইছোঁ যে মোৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই যেন মই অসমৰ তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। শিৱসাগৰ জিলাৰ নামটি শালকাঠনিৰ প্ৰয়াত অনুপ হাজৰিকা আৰু দীপ্তি হাজৰিকাৰ কন্যা পপীয়ে অশেষ কষ্টৰ মাজেৰে আজিৰ পৰ্যায়ত উপনীত হৈছে। এতিয়া পৰিয়ালৰ লগতে গাঁওবাসীৰ আশা কমনৱেলথ গেমছত জিলিকিব পপী হাজৰিকা। তাই যিখিনি কষ্ট ওলাই গ'ল ঘৰৰ পৰা ধৰি লওক, সেইখিনি চাই পেলাই এতিয়া মোৰ বহুত ভাল লাগিছে। আৰু ৰাইজবাসীকো কৈছোঁ যে তাইৰ কাৰণে অলপ মানে আশীৰ্বাদ জনক। গতিকে লৈ মোৰ ছোৱালী নহয়, এতিয়া ৰাইজৰে ছোৱালী ধৰি লওক, ৰাইজসকলে যদি আশীৰ্বাদ কৰে তাই কমনৱেলথ গেমৰ মেডেল লৈ আহিব পাৰিব। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী পপীয়ে 59 কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। খেলুৱৈগৰাকীৰ সাফল্যৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে গাঁওবাসীয়ে। আমি প্ৰতিদিন টাইমেও প্ৰতিগৰাকী খেলুৱৈলৈ জনাইছো আন্তৰিক শুভকামনা। গৌৰীসাগৰৰ পৰা ৰূপম বৰবৰাৰ ৰিপোৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।